So welcome back to YouTube channel. স্বাগতম জনালো আজি এটা নতুন প্ৰডাক্ট এটা আনিছো মানে বাৰু নলবাৰীত গেলো নলবাৰীৰ পৰা আনলো তাৰে সেলফি ষ্টিক একডাল আনলো তাৰপিছত আপোনালোকক দেখাই আছো মানে চাই থাককচোন ভিডিঅ'টো তাৰে কাপোৰ ললো কাপোৰ মোৰ মানে স্পৰ্টিং এটা অৰ্ডাৰ দিছিলো স্পৰ্টিং দুটা আহিব মানে অৰ্ডাৰ দিছো তাৰপিছত আৰু আপোনাৰ কিতাপ আনিলো এইখন কিতাপ ৰ'ব এখন কিতাপ আনিলো মানে কলেজত তাৰপিছত আৰু মোৰ কাৰণে এটা স্পৰ্টিং আনিলো স্পৰ্টিংটো দেখি আছো আপোনালোকক আৰু সেলফি ষ্টিক একডাল আনিছো বেলেগ দাম কিন্তু সেলফি ষ্টিকডাল কিন্তু ষ্টিলৰ সেলফি ষ্টিক দেখি আছো ৰ'ব চাই থাককচোন ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেলেগ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিব বলকচোন ভিডিঅ'টো চাই থাকক এইডাল দিয়ক সেলফি ষ্টিক চাব পাৰে সেলফি ষ্টিক হয় সেলফি ষ্টিক এটা দাম চাম লেখা আছে নেকি বা চাবচোন এনে দাম কিন্তু হেৰি টকা লৈছে কিমান ল'লা 250 rupees লৈছে তাৰপিছত কমে নিদিলাকে তাৰপিছত কিবা কমালো 10 টকা 20 টকামান এই টকাত মই আনিছোঁ আপোনাৰ 230 টকামান আনিছোঁ এতিয়া সেলফি ষ্টিকডাল অ'পেন কৰি আছোঁ এডালে সেলফি ষ্টিক চাব পাৰে সেলফি ষ্টিক এতিয়া আপোনালোকক লগাই পেলাই দেখি আছোঁ আৰু এডাল মানে এই হেডফোন যি আছে মানে কটডাল লগাই দিব লাগিব এডাল মোবাইলত তাৰপিছত ইয়াতে মোবাইলটো লগাব লাগিব মোবাইলটো এনেকৈ লগাব লাগে লগাই আছোঁ মানে এটা লম্বাও কথা আৰু এনেকৈ জানাইতো কিজানি এখন হাততে নৰি নিয়া চাই থাকচোন মই কিবা হেৰি কৰি আছোঁ আপোনালোকক দেখি আছোঁ চাই থাকচোন এই এনেকৈ হেৰি কৰিব লাগে ডাল এনেকৈ টান দিলে হ'ল ইয়াতে এইটো চুইচ আছে কেমেৰাও ভিডিঅ' কৰিব পাৰি তাৰে পিছত আপোনাৰ ফটো মাৰিব পাৰি এতিয়া আপোনালোকক দেখি আছোঁ আৰু অলপ দীঘল কৰিছোঁ আৰু এতিয়া দেখি আছোঁ কেনান সেলফি ষ্টিকডাল এই চাব পাৰে ব্লাৰ হৈছে অলপ চাব পাৰে ইমান দীঘল সেলফি ষ্টিক এইটোৱে দিয়ক চাব পাৰে কেনে লাগিছে ক'বচোন কেনে লাগিছে ভিডিঅ'টো